Hello guys, welcome back to my YouTube channel Aman from Assam. মোৰ নাম হৈছে Aman. বন্ধুসকল আজি আপোনালোকৰ কাৰণে আকৌ ডাইৰেক্ট কোৱেশ্চন আনসাৰৰ 10টা প্ৰশ্ন লৈ আহিছো আৰু এইটো ভিডিও সিজন 1 ৰ এপিসোড নম্বৰ 4 হ'ব। তো বলক আমি ভিডিওটো আৰম্ভণিৰ পৰা ষ্টাৰ্ট কৰো। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে যে বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? বিশ্বৰ দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? এক নম্বৰ বৃহত্তম মহাদেশটো আপোনালোকে জানে, সবেই জানে, এছিয়া মহাদেশ। আৰু দ্বিতীয় বৃহত্তম মহাদেশখনৰ নাম কি? মানে পৃথিৱীতটো 7খন মহাদেশ আছে, ইয়াৰ ভিতৰত 2 নম্বৰ বৃহত্তম মহাদেশ কোনখন? আৰু ইয়াৰটো হৈছে আফ্ৰিকা। তো এতিয়া হ'ব কোৱেশ্চন নম্বৰ 2। কোৱেশ্চন নম্বৰ 2ত আছে যে ভূগোল শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? ভূগোল আমি যে শুনি থাকোঁ ভূগোল, এই ভূগোল শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? আৰু ইয়াৰ উত্তৰ হৈছে যে গ্ৰীক পণ্ডিত ইৰাটোস্থেনিছে ইয়াক প্ৰথমে ব্যৱহাৰ কৰিছিল। আৰু ইয়াৰ পিছত এতিয়া আমি গুগল কৰি থাকোঁ। ভূগোল কৰি থাকোঁ। আৰু এতিয়া হ'ব কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3ত আছে যে পৃথিৱীৰ সবাতোকৈ শীতল ঠাইখনৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা যিখন ঠাই, এখন কোনখন? আটাইতকৈ ঠাণ্ডা ঠাই পৃথিৱীৰ। আৰু ইয়াৰ উত্তৰ হৈছে চাইবেৰিয়াৰ ভাৰখোয়ানস্ক। ইয়াত হৈছে চাইবেৰিয়াৰ ভাৰখোয়ানস্ক হৈছে পৃথিৱীৰ আটাইতকৈ শীতল ঠাই। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4ত আছে যে ভাৰতীয় নৱজাগৰণৰ জনক কোন? আৰু ইয়াৰ উত্তৰ হৈছে ৰাজা ৰামমোহন ৰায় হৈছে ভাৰতীয় নৱজাগৰণৰ জনক। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত আছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ মুখ্য উদ্যোক্তা কোন আছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ মুখ্য উদ্যোক্তা কোন আছিল? আৰু ইয়াৰ উত্তৰ হৈছে এলেন অক্টেভিয়ান হিউমেই আছিল যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাৰ মুখ্য উদ্যোক্তা। গম পালে? তো বলক এতিয়া আমি কুৱেশ্যন নম্বৰ 6ৰ কাষলৈ যাওঁ। কুৱেশ্যন নম্বৰ 6ত আছে যে বৌদ্ধ ধৰ্মৰ গ্ৰন্থখনৰ নাম কি? বৌদ্ধ ধৰ্মৰ যিখন গ্ৰন্থ আছে, তেওঁলোকৰ যিখন মেইন গ্ৰন্থ আছে, ইয়াৰ নাম কি? আৰু ইয়াৰ নাম হৈছে ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ প্ৰধান গ্ৰন্থ। আৰু এতিয়া হ'ব কুৱেশ্যন নম্বৰ 7। কুৱেশ্যন নম্বৰ 7ত আছে আজান পীৰৰ প্ৰকৃত নাম কি? আৰু ইয়াৰ উত্তৰ হৈছে শ্বাহ মিলন আছিলে আজান পীৰৰ প্ৰকৃত নাম। এতিয়া কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8ত আছে বৈদ্যুতিক প্ৰবাহৰ একক কি? আৰু ইয়াৰ উত্তৰ হৈছে এম্পিয়াৰে হৈছে বৈদ্যুতিক প্ৰবাহৰ একক। এতিয়া কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত আছে উত্তাপ শক্তিৰ পৰিমাণ নিৰ্ণয় কৰাৰ একক কি? উত্তাপ শক্তিৰ পৰিমাণ নিৰ্ণয় কৰাৰ একক কি? আৰু ইয়াত হৈছে কেলৰি। উত্তাপ শক্তিৰ পৰিমাণ নিৰ্ণয় কৰাৰ একক হৈছে কেলৰি। আৰু এতিয়া হ'ব আজি আমাৰ লাষ্টৰ কুৱেশ্যনটো, আটাইতকৈ শেষৰ যিটো সৰ্বশেষ কুৱেশ্যনটো আজিৰ আমাৰ, এয়া হৈছে পৃথিৱীৰ গধুৰতম পদাৰ্থবিধ কি? আৰু ইয়াৰ হৈছে ইউৰেনিয়াম হৈছে পৃথিৱীৰ আটাইতকৈ গধুৰতম পদাৰ্থ। সো আজিলৈ ইমানেই বন্ধুসকল। যদি আমাৰ ভিডিওটো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, এতিয়াই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।